কবিতাৰ শিৰোনাম অভিশপ্ত 2020। জীৱনে মৰণে পাতিছে সবা, প্ৰতিযোগিতা চলিছে মৃত্যু দূতৰ। আৰম্ভণি মৰামৰিৰে এই বছৰ, কেৱল আন্দোলনৰ নামত, আৰু তাৰ পিছত মৃত্যু দূতৰ যেন অট্টহাস্য। কৰোনাৰ তাণ্ডৱ, সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি এই ক্ষুদ্ৰ তথা শক্তিশালী ভাইৰাছৰ। ডাঙৰ ডাঙৰ বিশেষজ্ঞই যে হাৰ মানিলে, এয়া কোনো ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ নে মানৱক শেষ কৰাৰ কাৰণে মৃত্যু ৰজাৰ শেষ আদেশ। তাৰোপৰি প্ৰকৃতিৰ হুংকাৰ, যেন ক্ষোভ প্ৰকাশ বহুদিনীয়া বেদনাৰ। তথাপি মানুহৰ মানৱতা জগা নাই। নেদেখাজনক আওকাণ কৰি, মানৱতাক জলাঞ্জলি দি মানুহে মৰিয়াইছে মানুহক। হায়ৰে নিয়তি, কিমান আৰু মৃত্যুৰ চিৎকাৰ শুনিম, কিমান আৰু তেজৰ খেলা চাম। দয়া কৰা আমাক নিয়তি, কৰোণা কৰা প্ৰকৃতি আমাক। আমাৰ ভুলবোৰ ক্ষমা কৰি আঁকোৱালি লোৱা পুনৰ মৰমৰ সন্তান বুলি। শেষ কৰা এই মৃত্যুৰ খেল, সুযোগ এটা দিয়া সেউজীয়া পৃথিৱীত জীয়াই থকাৰ। অভিশপ্ত 2020ৰ অন্তিম দৃশ্যাংশৰ জৱনিকা পেলাই।